নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ মাজত আসাম পুলিচ AB UB আৰু SIৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ উলুবাৰীত। কুৱেশ্যন নম্বৰ 2, অসম আৰক্ষীৰ কিমানটা IR ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ান আছে? ইয়াৰ উত্তৰ 9টা। কুৱেশ্যন নম্বৰ 3, অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ মান্দাকাটা। কুৱেশ্যন নম্বৰ 4, অসমত কিমানটা পুলিচ ৰেঞ্জ আছে? ইয়াৰ উত্তৰ 7টা। কুৱেশ্যন নম্বৰ 5, আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? ইয়াৰ উত্তৰ আছাম ৰাইফলছ। কুৱেশ্যন নম্বৰ 6, 1863 চনৰ পুলিচ আইন অনুসৰি অসমত পুলিচৰ কেইটা ভাগ আছিল? ইয়াৰ উত্তৰ 4টা। কুৱেশ্যন নম্বৰ 7, গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হয়? ইয়াৰ উত্তৰ 2015 চনত। কুৱেশ্যন নম্বৰ 8, চতুৰ্থ অসম পুলিচ বেটেলিয়ান APBNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ গুৱাহাটীত। কুৱেশ্যন নম্বৰ 9, নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ কাৰ্যকাল কিমান? ইয়াৰ উত্তৰ 2 বছৰ। কুৱেশ্যন নম্বৰ 10, স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল? ইয়াৰ উত্তৰ 8,000 জন। কুৱেশ্যন নম্বৰ 11, অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ 1996 চনত। কুৱেশ্যন নম্বৰ 12, গণতন্ত্ৰ শব্দটো কি ভাষাৰ পৰা আহিছে? ইয়াৰ উত্তৰ লেটিন ভাষাৰ পৰা। কুৱেশ্যন নম্বৰ 13, অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ 1 অক্টোবৰত। কুৱেশ্যন নম্বৰ 14, মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোঁতে অসমৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ চন্দ্ৰকান্ত সিংহ। কুৱেশ্যন নম্বৰ 15, ভাৰতৰ সংবিধানে কিমানটা ভাষাক স্বীকৃতি দিছে? ইয়াৰ উত্তৰ 12টা। কুৱেশ্যন নম্বৰ 16, মৌলিক কৰ্তব্যসমূহ সংবিধানৰ কোনটো খণ্ডত অন্তৰ্ভুক্ত হৈছে? ইয়াৰ উত্তৰ 4ৰ্থ খণ্ডত। কুৱেশ্যন নম্বৰ 17, অসম পুলিচে ব্যৱহাৰ কৰা ৰায়ট কণ্ট্ৰল ৰিড কণ্ট্ৰলৰ গাড়ীখনৰ নাম কি? ইয়াৰ উত্তৰ বজ্ৰ। কুৱেশ্যন নম্বৰ 18, কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? ইয়াৰ উত্তৰ 1581 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 19, 1951 চনত অসম আৰক্ষীৰ প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰা IPS গৰাকীৰ নাম কি? ইয়াৰ উত্তৰ KR চৌধুৰী। কুৱেশ্যন নম্বৰ 20, উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্য ষষ্ঠ অনুসূচীত প্ৰযোজ্য? ইয়াৰ উত্তৰ 4খন। কুৱেশ্যন নম্বৰ 21, অসমত বৰ্তমান গাঁৱলীয়া বেংকৰ সংখ্যা কেইটা? ইয়াৰ উত্তৰ 2টা। কুৱেশ্যন নম্বৰ 22, ষষ্ঠ অনুসূচীৰ অধীনত জিলা পৰিষদসমূহ সৰ্বোচ্চ সদস্যৰ কিমান? ইয়াৰ উত্তৰ 30 জন। কুৱেশ্যন নম্বৰ 23, বৰ্তমান অসমত আৰক্ষী সঞ্চালকজনৰ নাম কি? ইয়াৰ উত্তৰ ভাস্কৰজ্যোতি মহন্ত। কুৱেশ্যন নম্বৰ 24, ৰাজ্যসভাৰ সদস্য পদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান? ইয়াৰ উত্তৰ 30 বছৰ। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব।